বহু বছৰৰ আগৰ কথা এজন ভাস্কৰ্যবিদে মূৰ্তি সাজি জীৱন নিৰ্বাহ কৰিছিল। দেউতাকৰ কাম দেখি পুতেকেও সেই কামকে আৰম্ভ কৰিলে। প্ৰতিটো মূৰ্তি সাজি প্ৰথমে দেউতাকক দেখুৱাবলৈ ল'লে। দেউতাকে কয়, ধুনীয়া হৈছে, কিন্তু মূৰ্তিটো এইকণ অকণমান এনেকুৱা কৰা হ'লে বেছি ধুনীয়া হ'লহেঁতেন। এই বুলি কৈ সদায় পুতেকক উৎসাহিত কৰি আহিছে। অৱশ্যে পুতেকে যিমান ভালকৈ বনালেও খুঁত উলিয়াই পেলাই দেউতাকে এইকণ অকণমান আৰু ভাল হোৱা হ'লে ভাল আছিল, এইকণ এনেকুৱা হোৱা হ'লে ভাল আছিল, এইকণ এনেকুৱা হোৱা হ'লে আৰু ধুনীয়া হ'লহেঁতেন, এনেকৈ সদায় উৎসাহিত কৰিছিল যদিও ক'ৰবাত নহয় ক'ৰবাত অকণমান খুঁত উলিয়াইছিল। এনেদৰে সদায় দেউতাকে কিবা নহয় কিবা এটা খুঁত উলিয়ায়। পুতেকেও একো আপত্তি নকৰাকৈ প্ৰতিবাৰতে আৰু অকণমান ধুনীয়া কৰিবলৈ যত্ন কৰিছিল। এইদৰে দেউতাকৰ লগতে পুতেকৰো নাম হ'বলৈ ধৰিলে। তথাপি দেউতাকে খুঁত উলিয়াই মূৰ্তিটো আৰু ধুনীয়া হ'ব পৰা হ'লহেঁতেন এই বুলি কয়। অৱশেষত পুতেকৰ মূৰ্তিবোৰ ইমানেই ভাল হ'বলৈ ল'লে যে পুতেকৰ মূৰ্তিবোৰ বেছি দাম দি গ্ৰাহকে কিনিবলৈ ধৰিলে। তাৰ পিছতো দেউতাকে খুঁত উলিয়াই। এদিন কি হ'ল, এদিন পুতেকৰ খং উঠিল যে, দেউতা, তোমাতকৈ মোৰ মূৰ্তিবিলাকৰ বেছিহে দাম পাইছোঁ, অৰ্থাৎ তোমাতকৈও মোৰ মূৰ্তি ভালহে হ'লগৈ, কিন্তু তুমি মোক এতিয়াও বাৰে বাৰে এনেদৰে কৈ কি বুজাব খুজিছা? আজিৰ পৰা নক'বা আৰু, মই সকলো কিটিপ শিকিছোঁ ইতিমধ্যে, তোমাৰ পৰা মোৰ আৰু শিকিবলগীয়া নাই। এতিয়া পুতেকে মূৰ্তি বনাই দেউতাকক কিন্তু নেদেখুৱাই, চলি আছে এবছৰমান, মানুহে কিনি আছে, কিন্তু লাহে লাহে পুতেকৰ মূৰ্তি মানুহে নিকিনা হ'বলৈ ধৰিলে, ব্যৱসায়ো বেয়া হ'বলৈ আৰম্ভ কৰিলে। এদিন পুতেকে আহি দেউতাকক সুধিলে, মোৰ মূৰ্তিবোৰ কিয় নিকিনা হৈছে দেউতা? তেতিয়া দেউতাকে ক'লে যে, মই জানিছিলোঁ তোমাৰ এনেকুৱা হ'ব বুলি। তুমি ভাবি ল'লা যে তুমি মূৰ্তি সজাত পাকৈত হৈ গ'লা। তুমি ভাবি ল'লা যে মূৰ্তি সজাৰ ক্ষেত্ৰত তোমাৰ আৰু একো শিকিব লগা নাই। মই খুঁত উলিওৱাৰ কাৰণ হ'ল কিবা এটা নতুনত্ব আনিবলৈহে কৈছিলোঁ। হয়, মই তোমাৰ মূৰ্তি বনোৱা ভাল হোৱাৰ পিছতো মই তোমাক অকণমান হ'লেও খুঁত উলিয়াই কৈছিলোঁ যে এইকণ এনেকুৱা হোৱা হ'লে ভাল আছিল, কিন্তু তুমি এইটো কি কৰিলা? তেতিয়া পুতেকে ক্ষমা বিচাৰি ক'লে, এতিয়া উপায় কি? তেতিয়া দেউতাকে ক'লে, শুনা, তুমি নিজৰ কামত কেতিয়াও সন্তুষ্ট নহ'বা, অসন্তুষ্ট হ'বলৈ শিকা। তুমি জানা কামটো তুমি ভালকৈয়ে কৰিছা, কিন্তু হ'লেও আৰু অকণমান ভাল কৰিব পৰাহেঁতেন বুলি ভাবিহে কৰিবা। তেতিয়া দেখিবা উন্নতি হ'বলৈ ধৰিছে। তোমাৰ কামত প্ৰতিদিনে নতুনত্ব আহিছে। তাৰমানে প্ৰতিদিনে কামটোক তুমি আৰু অকণমান ভাল কৰিবলৈ চেষ্টা কৰিবা। আনকি তুমি যেতিয়া ভাবিবা যে মোৰ হৈ গ'ল আৰু পাৰিলোঁ আৰু, তাৰ পিছতো তুমি আৰু অকণমান ভাল কৰিবলৈ চেষ্টা কৰিবা। এইটোৱেই হৈছে সফলতাৰ মন্ত্ৰ।